সকলোৰে জ্ঞাত যে 2021 চনৰ 7 জুন তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঐতিহাসিক ঢলপুৰ শিৱধাম ভ্ৰমণ কৰিছিল আৰু সেই উক্ত দিনাই তেখেতে এই যি বেদখলকৃত ভূমি আছে সেই ভূমি বেদখলমুক্ত কৰি ইয়াত এটা কৃষি প্ৰকল্প কৰাৰ কথা ঘোষণা কৰিছিল আৰু তাৰ দায়িত্ব অৰ্পণ কৰিছিল চতিয়াৰ সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰী পদ্ম হাজৰিকাদেৱক আৰু তেখেতৰ লগত কমিটিত আছিলে স্থানীয় বিধায়ক পৰমেন্দ্ৰ ৰাজবংশী মহোদয়, স্থানীয় সাংসদ দিলীপ শইকীয়াদেৱ আৰু খুমটাইৰ বিধায়ক মৃণাল শইকীয়াদেৱ। আজি আমি আহি 4 বছৰ অতিক্ৰম কৰিলোঁ আৰু অহা কাইলৈ আমাৰ 4ৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু ভূমি পূজন আৰু উক্ত কাৰ্যসূচীত অসমৰ মাননীয় মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি খবৰ পাই আমি অতিকে উৎসাহিত হৈছোঁ। আমি প্ৰকল্পত নিয়োজিত বিষয়া আৰু কৰ্মচাৰী সকলোৱে অধীৰ আগ্ৰহেৰে তেখেতৰ আগমনৰ বাবে আমি বাট চাই আছোঁ। অহা কাইলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকল্পৰ যি লাভৰ মুখ দেখা গাহৰি ফাৰ্ম আছে তাৰ বাবে আমি এটি নতুনকৈ গাহৰি পালন গৃহ নিৰ্মাণ কৰিছোঁ, সেইটোৰ শুভ আৰম্ভণি কৰিব। আমি বিশুদ্ধ খোৱাপানী কম দামত যোগান ধৰাৰ বাবে এটি খোৱাপানী বটলিং প্লেণ্ট আৰম্ভ কৰিছোঁ, তাৰ শুভ উদ্বোধন কৰিব। যাতায়াতৰ সুবিধা হোৱাকৈ যি পকী দলং নিৰ্মাণ কৰা হৈছে তাৰ শুভাৰম্ভণি কৰিব। তাৰপাছত মুখ্যমন্ত্ৰী মহোদয়ে ভূমি পূজনত অংশগ্ৰহণ কৰিব। প্ৰকল্পত নতুনকৈ নিৰ্মাণ কৰা যি আমাৰ ভাগত নামঘৰ আছে তাৰ শুভ উদ্বোধন কৰিব। তাৰপাছত তেখেতে আগন্তুক 25-26 কৃষি বৰ্ষৰ প্ৰথমটি বীজ তেখেতৰ হাতেৰে ৰোপণ কৰিব। তাৰপাছতে তেখেতে এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব আৰু আমাৰ যিসকল কৃষি সৈনিক আছে তেওঁলোকলৈ এটি বিশেষ উপহাৰ তেখেতে আগবঢ়াম বুলি কৈছে। এইখিনি আমাৰ প্ৰস্তুতি আৰু আপোনালোকে দেখিছে খুব সুন্দৰভাৱে ইয়াৰ কাম কাজ চলি আছে। হয়, আমি অতি কমেও 5,000 জনসমাগম হ'ব বুলি আমি আশা কৰিছোঁ আৰু সেইমতে আমি প্ৰকল্প পৰিচালনা সমিতি প্ৰস্তুত হৈ আছোঁ। প্ৰস্তুতি সম্পূৰ্ণ হৈ আছে আৰু অকণমান কিবা কাম বাকী আছে, সেইখিনি খন্তেক সময়ৰ পিছতে শেষ হৈ যাব। ধন্যবাদ। আমি আচলতে খুব উৎফুল্লিত হৈ আছোঁ, খুব আনন্দিত হৈ আছোঁ যে আমাৰ 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অংশগ্ৰহণ কৰিব আৰু তেখেতৰ এইটো দ্বিতীয় ভিজিট হ'ব আৰু প্ৰথম ভিজিটত তেখেতে ইয়াত আহি সপোনৰ গৰুকুটি প্ৰকল্প তেখেতে আৰম্ভণি কৰাইছিল আৰু পদ্ম হাজৰিকা ছাৰৰ সুদক্ষ নেতৃত্বত আজি এই গৰুকুটি প্ৰকল্পই আচলতে যথেষ্ট বাধাৰ প্ৰাচীৰ নেওচি কি সুন্দৰভাৱে আগবাঢ়ি আছে। এইবাৰ প্ৰকল্পই যথেষ্ট লাভৰ মুখ দেখিছে আৰু আমি আচলতে এটা ইতিবাচক মনোভাৱ লৈ আমি 4ৰ্থ বৰ্ষপূৰ্তি আৰম্ভণি কৰিব খুজিছিলোঁ আৰু সেই সময়ত যেতিয়া আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰ চাপিছিলোঁ আৰু তেখেতক নিমন্ত্ৰণ জনাইছিলোঁ, তেখেতে আমাৰ নিমন্ত্ৰণ তেখেতে সাদৰেৰে গ্ৰহণ কৰিছে, আহিব বুলি কৈছে। আমি যথেষ্ট উৎফুল্লিত, আমাৰ কৃষি সৈনিকবিলাক যথেষ্ট উৎফুল্লিত হৈ আছে। ইয়াত যিখিনি বিষয়া কৰ্মচাৰী নিয়োগ হৈ আছে তেওঁলোকো উৎফুল্লিত হৈ আছে আৰু যি ধৰণৰ ইয়াত আমাৰ মুখ্যমন্ত্ৰী মহোদয় আহিলে যিবিলাক প্ৰট'কল ইয়াত কৰিব লগা হয় আটাইখিনি আচলতে আমি সুচাৰুৰূপে কৈছোঁ আৰু আমাৰ লগত প্ৰশাসনৰ সকলো মানুহ ইয়াত আহিছে, ADC আহিছে, DC আয়ুক্ত ছাৰ আহিছে আৰু সকলোৱে সহযোগ কৰিছে। আমি আশা কৰিছোঁ প্ৰায় 5,000 মানুহ ইয়াত উপস্থিত হ'বলগীয়া এই অনুষ্ঠানটো খুব সুকলমে পাৰ হ'ব। ধন্যবাদ।